নমস্কার বন্ধু-বান্ধবসকল, স্বাগতম জানাচ্ছি আমার ইউটিউব চ্যানেল অসম ভারত। আজি আমি আলোচনা কৰিম ভারতীয় ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ বিষয় এই হিন্দুঘাটি সভ্যতাৰ বিষয়ে। এইটো ভিডিঅ'ত হিন্দুঘাটি সভ্যতাৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, হিন্দুঘাটি সভ্যতা কেতিয়া বিকশিত হৈছিল? অপশন ক 2250 BC পৰা 1000 BC লৈ, অপশন ক 2500 BC পৰা 1750 BC লৈ, অপশন ক 2450 BC পৰা 1200 BC লৈ, অপশন ক 2650 BC পৰা 1050 BC। ইয়াত শুদ্ধটো হ'ল অপশন খ 2500 BC পৰা 1750 BC। নেক্সট প্ৰশ্ন হ'ল হৰপ্পা সভ্যতা কেতিয়া আৱিষ্কাৰ কৰিছিল? 1901 চনত, খ 1921 চনত, গ 1935 চনত, ঘ 1942 চনত। ইয়াৰ শুদ্ধটো হ'ল অপশন খ 1921 চন। নেক্সট প্ৰশ্ন হ'ল বৰ্তমান হৰপ্পা ক'ত অৱস্থিত? অপশন ক লাৰকানা জিলাত, অপশন খ সাহিৱাল জিলাত, অপশন গ আফগানিস্তান, অপশন গ বেলুচিস্তান। ইয়াৰ শুদ্ধটো হ'ল অপশন খ সাহিৱাল জিলা। বৰ্তমান সাহিৱাল জিলা পাকিস্তানৰ অন্তৰ্গত। নেক্সট প্ৰশ্ন হ'ল হৰপ্পা কোনখন নদীৰ পাৰত অৱস্থিত? অপশন ক ৰাবি নদী, অপশন ক সিন্ধু নদী, অপশন ক সতলজ নদী, অপশন ক চেনাব নদী। ইয়াত শুদ্ধটো হ'ল অপশন ক ৰাবি নদী। নেক্সট প্ৰশ্ন হ'ল হৰপ্পা কোনে উৎখনন কৰিছিল? অপশন ক ৰাখালদাস বেনাৰ্জী, অপশন ক দয়াৰাম সাহানী, অপশন ক ফজল আহমেদ, অপশন ক ৰঙ্গনাথ শৰ্মা। ইয়াত শুদ্ধটো হ'ল অপশন খ দয়াৰাম সাহানী। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ উৎস কি? ক অভিলেখ, খ সাহিত্য, গ তাম্ৰপত্ৰ, খ পুৰাতাত্ত্বিক উৎস। ইয়াৰ শুদ্ধটো হ'ল অপশন খ পুৰাতাত্ত্বিক উৎস। বন্ধু-বান্ধৱীসকল, হিন্দুঘাটি সভ্যতাৰ বিষয়ে অতি গুৰুত্বভাৱে বা ভালকৈ জানিবলৈ হলে আমি পুৰাতাত্ত্বিক উৎসৰ জৰিয়তে জানিব লাগিব। নেক্সট প্ৰশ্ন হ'ল হৰপ্পা কালত মানুহে কি পদ্ধতিৰে ঘৰ বনাইছিল? অপশন ক ত্ৰিভুজাকৃতিক, অপশন ক গোলাকৃতিক, অপশন ক দ্ৰাবিড় শৈলী, অপশন ক গ্ৰীক পদ্ধতি। ইয়াৰ শুদ্ধটো হ'ল অপশন ক গ্ৰীক পদ্ধতি। নেক্সট প্ৰশ্ন হ'ল নৃত্যগীত ছোৱালীৰ মূৰ্তিটো কিহেৰে নিৰ্মিত? অপশন ক সোণ, অপশন ক লো, অপশন ক কাঠ, অপশন ক পিতল। ইয়াৰ শুদ্ধটো হ'ল অপশন ক কাঠ। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ বিখ্যাত মূৰ্তিটো কি আছিল? অপশন ক বুদ্ধদেৱৰ মূৰ্তি, অপশন ক নটৰাজৰ মূৰ্তি, অপশন ক শিৱৰ মূৰ্তি, অপশন ক নৃত্যগীত ছোৱালীৰ মূৰ্তি। ইয়াৰ শুদ্ধটো হ'ল অপশন ক নৃত্যগীত ছোৱালীৰ মূৰ্তি। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ অৰ্থনীতি কিহৰ ওপৰত নিৰ্ভৰ? অপশন ক বাণিজ্য, অপশন ক কৃষি, অপশন ক হস্ততাঁত শিল্প, অপশন ক মৃৎশিল্প। ইয়াৰ শুদ্ধটো হ'ল অপশন খ কৃষি। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ মানুহে কিহত বিশ্বাস কৰিছিল? ক পিতৃভক্তিক, খ মাতৃভক্তিক, গ কৰ্মত, গ মাতৃমূৰ্তি পূজাত। ইয়াৰ শুদ্ধটো হ'ল অপশন খ মাতৃভক্তি। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ নিম্নলিখিত কোনটো যুগৰ লগত সম্পৰ্কিত? অপশন ক লোহৰ যুগ, অপশন ক কাঁহৰ যুগ, অপশন ক নৌকাথন যুগ, অপশন ক পুৰাবাসন যুগ। ইয়াৰ শুদ্ধটো হ'ল অপশন খ কাঁহৰ যুগ। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ মুদ্ৰাত কোন দেৱতাৰ চিত্ৰ অংকিত আছে? অপশন খ ইন্দ্ৰ, অপশন খ শনিদেৱ, অপশন খ পশুপতি, অপশন খ ৰাম। ইয়াৰ শুদ্ধটো হ'ল অপশন খ পশুপতি। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ কোনখন ঠাইৰ পৰা দ্বৈত মৃত শৰীৰ পোৱা গৈছিল? অপশন ক মিথল, অপশন ক কালিগঙ্গা, অপশন ক ধেমালাৰ, অপশন ক মহেন্দ্ৰগড়। ইয়াৰ শুদ্ধটো হ'ল অপশন ক লোতাল। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ প্ৰধান শস্য কি আছিল? অপশন ক ঘেঁহু, অপশন ক ধান, অপশন ক আলু, অপশন ক মৰাপাট। ইয়াৰ শুদ্ধটো হ'ল অপশন ক ঘেঁহু। নেক্সট প্ৰশ্ন হ'ল হিন্দুঘাটি সভ্যতাৰ কোনখন ঠাইৰ পৰা ঘোঁৰাৰ অৱশেষ পোৱা গৈছিল?
অপশন ক মান্ডা, অপশন খ ধোলাভিরা, অপশন ঘ সুটপুড্ডা, অপশন ঘ মহেঞ্জোদারো। এর পদ্ধতিটো হল অপশন গ সুটপুড্ডা। নেক্সট প্রশ্ন হল নিম্নগাটি সভ্যতা নিবাসী আছিল অপশন ক গ্রামীণ, অপশন খ পরিকল্পিত নগর ব্যবস্থা, অপশন ঘ জনজাতি, অপশন ঘ অপরিকল্পিত নগর ব্যবস্থা। এর পদ্ধতিটি হল অপশন খ পরিকল্পিত নগর ব্যবস্থা। নেক্সট প্রশ্ন হল নিম্নগাটি সভ্যতা কোনখন স্থান প্রথম উৎখনন হয়েছে? অপশন ক মহেঞ্জোদারো, অপশন খ লোথাল, অপশন ঘ হরপ্পা, অপশন ঘ কালীবঙ্গা। এর পদ্ধতিটি হল অপশন ঘ হরপ্পা। নেক্সট প্রশ্ন হল নিম্নগাটি সভ্যতা বৃহৎ শহরখনৰ নাম কি? অপশন ক মহেঞ্জোদারো, অপশন খ লোথাল, অপশন ঘ হরপ্পা, অপশন ঘ কালীবঙ্গা। এর পদ্ধতিটি হল অপশন ক মহেঞ্জোদারো। নেক্সট প্রশ্ন হল নিম্নগাটি সভ্যতা মানুহে নিম্নলিখিত কিহৰ ব্যৱহাৰ জানিছে? অপশন ক লু, অপশন ক ফুল, অপশন ক তাম, অপশন ক কাঠ। এর পদ্ধতিটি হল অপশন ক কাঠ। নিম্নগাটি সভ্যতা মানুহে প্ৰথমে কাঠৰ ব্যৱহাৰ জানিছে। বন্ধু-বান্ধৱীসকল, ভিডিওটি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাম। যদি ভিডিওটি ভাল লাগিছে লাইক, কমেন্ট এন্ড সাবস্ক্রাইব করি। ধন্যবাদ।